নমস্কাৰ বন্ধুসকল, আপোনাৰ ঘৰত যদি এইকেইটা বস্তু ৰাখে তেনেহ'লে এই 5টা বস্তুৰ দ্বাৰা আপোনাৰ ঘৰত সুখ সমৃদ্ধি তথা ধন বৃদ্ধি হ'ব। বলক ভিডিঅ'টোত আমি জানি লওঁ সেই বস্তুকেইটা কি। আপোনাৰ ঘৰত উত্তৰ দিশত এটা পানী ভৰ্তি চূড়া নাইবা মাটিৰ কলহ ৰাখিব পাৰে। মনত ৰাখিব যে সদায় যাতে সেইটো পানীৰে ভৰি থাকে। এই মাটিৰ কলহৰ পৰা 3 দিনত এবাৰ হ'লেও পানী সলনি কৰিব। এনে কৰিলে আপোনাৰ আৰ্থিক উন্নতি হয়। আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশত পঞ্চমুখী হনুমানৰ এখন ফটো লগাব আৰু নিয়মিতভাৱে পূজা কৰিব। এনে কৰিলে আৰ্থিক উন্নতি হোৱাৰ লগতে সুখ সমৃদ্ধি বৃদ্ধি হয় তথা নিগেটিভ এনাৰ্জি দূৰ হয়। ঘৰৰ মেইন গেটত লক্ষ্মী আৰু কুবেৰৰ একেলগে থকা ফটো এখন নাইবা আপুনি শুভ লাভৰ চিহ্ন এটা লগাব পাৰে। এনে কৰিলে আৰ্থিক সমস্যা দূৰ হয়। ঘৰৰ যি ঠাইত সদস্যসকল বেছিকৈ মিলিত হয় সেই ঠাইত আপুনি এটা সোণৰ, তামৰ নাইবা পিতলৰ পিৰামিড ৰাখিব পাৰে। এনে কৰিলে আয় বৃদ্ধি হয়। অৰ্থাৎ সদস্যসকলৰ আৰ্থিক স্থিতি মজবুত হয়। ঘৰৰ যিকোনো স্থানত ধাতুৰে নিৰ্মিত এটা কাছ ৰাখিব পাৰে। এনে কৰিলে আপোনাৰ সমস্যা সমাধান হোৱাৰ লগতে আৰ্থিক সমৃদ্ধি হয় আৰু সুখ শান্তি বিৰাজ কৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।